ঐ ছোৱালী, ঐ শুনিছনে নাই? বাহিৰত মাতি দেখিছোন যা, কথা এটা আছে। ৰাহুল দা, মই আকৌ ভয় খাই গৈছিলো। কোনেবা মাতিলে পিছফালে। কি হ'ল, কিয় বাক মাতিব লাগে? ৰ'ব মাতি দিওঁগে। বাহেবা কি কৰি আছে, কোনোবাই আকৌ দেখিব দেই। আপুনি আকৌ লুকাই থাকিব। হ'ব দে, তই যা সোনকালে মাতি দেগে, মোৰ দেৰিও হৈছে। অ বা, বা আছো নেপিনে। এই মোৰ বলটো ক'ত পৰিলে চাই আহিছো না। মই বিচাৰি পোৱা নাই কিবা। কি হ'ল? সেইটো দেখোন বলটো ওচৰতে আছে, তই দেখা পোৱা নাই নে? সেই ওপৰত দেখা নাই কোন আছে? তই আকৌ এনেই চিঞৰি নাথাকিবি, কোনোবা আহি পাবহি নহ'লে। তহঁত দুটাই এতিয়া কি পাত পাতি থাক, খালি সোনকালে কৰিবি। কোনোবা আহিব লাগিলে আৰু মাধমাৰ খাবি নহ'লে। তুমি ইয়াত কি কৰিছা? মোক মাৰ খাব বিচাৰিছা নেকি? তুমি ইয়ালৈ কেলৈ আহিছা? মানুহে দেখিলে কি বুলি ক'ব বাৰু? এতিয়া দেউতাও ঘৰত আছে, দাদাও ঘৰত আছে। দেখিব লাগিলে সেই খাৰু এখন। ঐ নামি যাও নেকি? এই চুমা এটা খাই আহোঁ। চৰটা লাগে কথা ক'বলৈ আহিছে। কথাটো কোৱা, কিয় আহিছিলা? হ'ব দিয়া, এনেই তোমাক জোকাইছিলোহে। এই হেৰি গোবিন্দ দাদাৰ প্ৰগ্ৰেম আছে, যাবা নেকি চাবলৈ? ওলাবা নহ'লে, ভণ্টিকো লৈ ল'বা, তেতিয়া একো নহয়। তেতিয়া ঘৰত ইমান গম নাপাব তাইক লৈ ল'লে। হয় নেকি? বাৰু হ'ব দিয়াচোন, মই তাইক সুধি চাম। তাই বা কি কয়, আকৌ যাবলৈ মন কৰে নে নকৰে। বৰ টোপনিয়ে থাকেগে নহয় আকৌ তাই। নাই লৈ ল'বা। তাইক লৈ গ'লেহে আকৌ চাবলৈ পাৰিবা, নহ'লে আকৌ ঘৰৰ মানুহে তোমাক অকলে যাব নিদিব। শুনা, চাৰিআলিত গৈ পেলাই মোলৈ ফোন এটা কৰিবা, মই ওলাই আহিম তোমাক নিবলৈ, হ'ব? ঠিক আছে, হ'ব দিয়া। মই তোমাক ফোনটো কৰি দিম। তুমি খালি আকৌ কামত বিজি হৈ নাথাকিবা। মই আকৌ চাৰিআলিত তেনেকৈ ৰৈ থাকিব নোৱাৰো। হ'ব, বৰ খং, একদম পটককৈ খংটো উঠে। যাওঁ মই এতিয়া, পিছত লগ কৰিম দেই। বেচাৰটোৱে যে মোক তেনেকৈ লগ কৰিবলৈ আহিছে। তাকেহে পাই, মোক বৰ ভাল পাই পাই। আৰু মইতো ভাল পাওঁ। এতিয়া আকৌ এইজনী যায় নে নাযায়? এতিয়া আকৌ ফুচলাব লাগিব কিবা কিবি কিনি দিম বুলি। তেতিয়াহে যাব আকৌ, নহ'লে ক'ত যাবনো? एक मोठा हाती घूमने गया मकर के जाल में जाके वो फंसा। মনিকা কথা এটা কওঁ শুনচোন। ক কি ক'লে ৰাহুল দাই? কিবা এটা চাগে কৈছে। ফুচলাব আহিছ তই মোক, হয়নে? মই গম পাইছোঁ নহয় তহঁতৰ কথা। এই গোবিন্দাৰ ফাংচন আছে, চাবলৈ যাবি? ব'ল নহ'লে যাম। সন্ধিয়া 6টা বজাত আমাৰ ৰাহুল দাই লৈ যাব চাৰিআলিৰ পৰা। তোক মই ঢেৰ বস্তু খোৱা বস্তু কিনি দিম, চিপছ তই যি খাওঁ চব কিনি দিম, ব'ল। হ'ব বাৰু, কিন্তু তই মোক চকলেটো কিনি দিব লাগিব আৰু কিণ্ডাৰ জয় কিনি দিব লাগিব। কিনি দিবি ক? হ'ব দে, তই একেবাৰে বেছি বিচাৰ। হ'ব দে, কিনি দিম, ব'ল। খালি তই দেউতাক আৰু দাদা কেনেকৈ ফুচলাও তই ফুচলাবি। তই দেউতাহঁতৰ আগত নহ'লে কান্দি দিবি, গোবিন্দা প্ৰগ্ৰাম চামি বুলি কৈ কান্দিবি, বুজিলি? তই সেইটো চিন্তা নকৰিবি। মই যিখন কান্দিম, মুঠতে দাদাই আৰু দেউতাই দিবই লাগিব যাবলৈ। মায়েতো প্ৰব্লেম নাই, মায়ে এনেও দিব। হ'ব দে, যা তই এতিয়া। তই খেলগে বাহিৰা, মই কাপোৰ কি পিন্ধি যাম উলিয়াই থওঁ এতিয়াই। তোলৈকো উলিয়াই থ'ম বাৰু দে। হ'ব দে, মই যাওঁ ৰ। এতিয়া কাপোৰনো কোনযোৰ পিন্ধি যাম জানো পাই? সদায় আৰু একেযোৰ পিন্ধি যাম নেকি তাৰ ওচৰলৈ আৰু? দেখিবলৈতো মোক ধুনীয়া লাগিব ন? কিবা এযোৰ চাই লওঁচোন ভাল। মনটো যে ইমান ভাল লাগি আছে পাই। কিমান দিনৰ মূৰত যে তাক মই লগ পাম, আৰু তাতে গোবিন্দাৰ প্ৰগ্ৰেম। ক'বই নালাগে আৰু, শূন্যতে শুৱগা মোৰ। ভাই, তই ৰাহুল দালে ফোনটো কৰ আকৌ দাদা কোনোবা লগৰ আহি দেখা পাওঁকি একদম ভালকৈ দিব আৰু। হয় দে, ইমান দেৰিলৈকে আহি পোৱাহি নাই ৰ। ফোনটো কৰি গালি দুটামান দিওঁ, তেতিয়াহে সোনকালে আহিব। তুমি ইমান দেৰি কৰিব লাগে ন? অথনিৰ পৰা আমি ৰৈ আছো। আমি হ'লে গুচি যাম নি ঘৰলৈ? কোনোবা আহি যদি আমাক দেখেহি এনেকৈ ৰৈ থকা ৰাতিখন। হাইও, ইমানো খং কৰিব লাগে নে? আহি পালোহি দেখোন মই। তোমাক দেখোন কৈছিলো অকণমান ৰৈ দিবা বুলি। আৰু অলপ সময় দেৰি কৰা হ'লে গুচি গ'লোহেঁতেন ঘৰলৈ মই। তাইতো আমনি লাগে, অথনিৰ পৰা ৰৈ আছো এনেকৈ। মনিকন, তই চিপছ খাবি? ব'ল চিপছ কিনি দিম, ব'ল। কিয় নাখাম? সেয়া খাবলৈতো আহিছো মই। হ'ব বা, তই খং নকৰিবি, ব'ল। মোক আকৌ চিপছ কিনি দিম বুলি কৈছে নহয়, ব'ল। আমি গোবিন্দা প্ৰগ্ৰেমহে চাব আহিছো। হ'ব দে, ব'ল। মোৰ আকৌ বৰ খং উঠিছিলে নহ'লে। ইমান দেৰি কৰিছে আকৌ ই। গাড়ী শেষ ৰখাই থৈছো, মনিকন, তই কি খাবি ক? চিপছ নে চকলেট খাবি? মোক চিপছ, চকলেট আৰু কিণ্ডাৰ জয় লাগিব। মই খাম বুলি আহিছো যেতিয়া মোক চব কিনি দিব লাগিব। হ'ব দে, মই কিনি দিম। কি লাগে তই লৈ লৈছো না নিজে। দাদা, এই কি লাগে দি দিয়কচোন, মই পইচা দি আছো আপোনাক। আকৌ তুমিনো সিফালে কি চাই আছা? কোনোবা আহিব লগা আছে নেকি? লীলাকতিজনী আহিম বুলি ক'লে ইমান দেৰি কৰিছে। এতিয়া যাবগৈ লাগিব দেখোন তাইক থৈ পেলাই। একো নাই দিয়া, আহি পাবহিয়ে। মনোকনে বস্তু কিনালে তাই আহি পাবহিও পাৰে। হয় দিয়া, ঠিকেই কৈছা তুমি। ৰৈ দিওঁচোন অলপ সময় ন। চোৱা, শैতান কা নাম লিয়া, শैতান হাজিৰ हो गया। কিয় কৈছা তেনেকে? শুনি গ'লে কি বুলি ভাবিব? কিয় তেনেকে ভাবিব? মই ধেমালিহে কৰিছো, তাই বুজি পাব দিয়া। মনোকনে আহিছ, কি কিনিছ? মোলৈ কিনিবি দেই।
তই আকৌ ইমান দেৰি কৰিলি মোৰ আকৌ খঙে উঠিছিলে এজনী আকৌ ইমান দেৰি কৰিছে নাহিবই নেকি বোলো ৰ আকৌ ঘৰৰ কাম বনবোৰ কৰি থৈ আহিব লাগিব মা আকৌ বেমাৰী নহয় জানো এই হ'ব দিয়া পিছত কথা পাতিবা তাতে কথা পাতিবা এতিয়া সোনকালে অহা দেৰি হৈছে মোক গোবিন্দাই ফোন কৰিলে গালিহে দিব এইখন জল্দি আহ